নমস্কাৰ ডক্টৰ ৰঞ্জিত কুমাৰ নাথ ডক্টৰ ৰঞ্জিত হোমিও ক্লিনিক মৰিগাঁৱৰ পৰা কৈছোঁ। অহা কাইলৈ 25 তাৰিখ অৰ্থাৎ দেওবাৰে ৰাতিপুৱা 9:30 বজাৰ পৰা এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আমি আয়োজন কৰিছোঁ, অৰ্থাৎ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। তাতে আমাৰ হাতত যিবিলাক উপলব্ধ ঔষধ আমি সেইবিলাকো প্ৰদান কৰিম। গতিকে কাইলৈ 9:30 বজাৰ পৰা কলমবাৰী গাঁও পঞ্চায়তত তাতেই ইচ্ছুক ব্যক্তিসকলক আমি লগ পাম বুলি আশা কৰিছোঁ। আৰু যিসকলে আমাৰ পৰা চিকিৎসা সেৱা ল'ব বিচাৰে, যিকোনো ধৰক পৰামৰ্শ বা প্ৰশ্ন উত্তৰ শিতানো তাত থাকিব। গতিকে এই সংক্ৰান্তত যোগাযোগ কৰিব বিচাৰিলে আশা কৰোঁ আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব। আমাৰ হোৱাটছএপ নম্বৰটো হৈছে 8888333840। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, লাইফ ইজ ওৱান টাইম এফেয়াৰ। মই এইটো বিশেষকৈ বিশ্বাস কৰোঁ, আমাৰ এই জীৱনটো অতি চমু, আৰু এই জীৱনটোত আমি কাৰোবাক ইজনে সিজনক কিবা দিবলৈ আমি সুবিধা আমাৰ এই জীৱনটো এবাৰেই পাওঁ। সেয়ে আমি সদায় চেষ্টা কৰিম যাতে আমাৰ এই জীৱনটোত আমি কাৰোবাক কিবা দিব পাৰোঁ আৰু ইজনে সিজনক চাব পাৰোঁ। আৰু চিকিৎসক হিচাপে আমি এই চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তি হিচাপে গতিকে সময়ে সময়ে এনেকুৱা ধৰণৰ চিকিৎসা সেৱা যিবিলাক ধৰক বিনামূলীয়া তেনেকুৱা আমি আয়োজন কৰি আহিছোঁ। আৰু তাৰেই এটা পদক্ষেপ হিচাপে কাইলৈ কলমবাৰী অৰ্থাৎ মৰিগাঁও জিলাৰ কলমবাৰীও গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ যিটো ভৱন আছে তাতে আমাৰ এই কাৰ্যসূচী চিকিৎসা শিবিৰৰ হ'ব। গতিকে ইচ্ছুক ব্যক্তিসকলক আগতীয়াকৈ এই নামসমূহ দিবলৈ আমি অনুৰোধ কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আগলৈ যাতে পৰ্যায়ক্ৰমে আমি আমাৰ এই যে ব্যৱস্থাৱলীবিলাক আৰু উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা দিহা পৰামৰ্শও বিচাৰিম। বৰ্তমান এইখিনি পুনৰ এবাৰ দোহাৰিছোঁ, আমি আপোনাসৱক সেৱা শুশ্ৰূষা কৰা বা কিবা এটা দিব পৰাৰ সুবিধা আমাৰ এই জীৱনটো এইখন পৃথিৱীত এবাৰেই পাইছোঁ এতিয়া। গতিকে এই জীৱনটো পুনৰাই আমি আকৌ নেপাওঁ। গতিকে আমি সদায় অকল চিকিৎসাজনিত কথাটোৰ লগতে নহয়, আমি যিকোনো ক্ষেত্ৰত আমি যাতে ইজনে সিজনক আমি চাব পাৰোঁ, দুৰ্গত জনৰ ওচৰত যাতে আমি খাৰা হ'ব পাৰোঁ, অৰ্থাৎ থিয় হ'ব পাৰোঁ, ওচৰত যাব পাৰোঁ, বিপদৰ সময়ত ইজনে সিজনক মাত লগাব পাৰোঁ। এই হৈছে আমাৰ জীৱশ্ৰেষ্ঠ মানৱৰ ধৰ্ম হ'ব লাগে। গতিকে আমাৰ কাৰোবাৰ যদি কিবা কমি থাকে, ভুল ত্ৰুটি থাকে, ইজনে সিজনৰ মাজত এইটো সংশোধন কৰি আমি সমলমূলৰে আমি সকলোৱেই হাতে হাত ধৰি আগুৱাই যোৱাটোৱেই আমাৰ কাম্য। কোনো যাতে দুখত, যন্ত্ৰণাত বা কিবা সমস্যাত নাথাকে। আমি প্ৰত্যেকে যদি আমি আনৰ সমস্যাবিলাকো আমি ভগাই লওঁ, যাৰ পৰা আমাৰ উপকাৰ হ'ব, তেওঁৰ লগতে যে আমি সম্বন্ধ ৰাখিম ঠিক তেনে নহয়। আমি দুৰ্গতজনৰ লগতো, যাৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ, কিবা নেপাওঁ, আমি তেওঁৰ লগতো কিন্তু আমি বন্ধুত্ব স্থাপন কৰিব লাগিব বা সম্বন্ধ স্থাপন কৰি গৈ থাকিব লাগিব। এয়াই হৈছে আমাৰ জীৱনৰ অৰ্থ। আৰু যিটো সৰুকৈ হ'লেও আমাৰ যিটো চুটি বুদ্ধি বা কম বুদ্ধি, এইখিনিৰে মই যিটো ঢুকি পাইছোঁ, মোৰ জ্ঞানেৰে যিটো কৈছে সেই ঠিক তেনেকুৱাই। সেয়ে আশা কৰিম আপোনালোক খবৰ কাইলৈ তাতে সঁহাৰি আমাৰ চিকিৎসা সেৱা তাতে লগ নলওঁ, যিকোনো আমাৰ টীমটোৰ ফালৰ পৰা আমি টীম অফ ডক্টৰ্ছ যাম। মোৰ লগত সহকৰ্মী নাৰ্ছসকলো থাকিব। গতিকে আপোনালোকৰ পৰামৰ্শ থাকিলে, কিবা প্ৰশ্ন উত্তৰ শিতান থাকিলে সেইবিলাকো তাতে অৱতাৰণা কৰিব, আমি আলোচনা কৰিম। আৰু আমিনো আমাৰ সকলোৰে উপলব্ধ হ'ব পৰাকৈ মোৰ ব্যক্তিগত প্ৰচেষ্টাত যিখিনি মই আৰু কৰিব পাৰোঁ, তেনেকুৱা কিবা পৰামৰ্শ থাকিলেও আমাক জনাব। ধন্যবাদ, নমস্কাৰ। কাইলৈ 9:30 বজাত কলমবাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। আৰু নামসমূহ আগতীয়াকৈ বিশেষকৈ হোৱাটছএপত আমাৰ দি থ'লে আমাৰ লিষ্টখিনি বনাওঁতে যাতে আমাৰ অসুবিধা নহয়, সেইবাবে আমি আগতীয়াকৈ নামখিনি দিবলৈ অনুৰোধ থাকিল। ধন্যবাদ।